Hey guys, welcome back to my new vlog. To আজি বহুত দিনৰ পিছত আহিছো আজি লগৰজনীৰ ঘৰত আজি সানডে হয় আৰু তাই ৰাতিপুৱাই মোক লব গৈছিলে আৰু বহুত দিন হৈছে আমি বাগানত আহা নাই সবজি বিচাৰিবলৈ তো এতিয়া ইয়া গৈ আছো তো কি পাও লবলৈ গৈ আছো আৰু আপোনালোকৰ লগতো অলপমান ভিডিওটো শেয়াৰ কৰো বুলি এখানে বনালো তো চাই থাকিব আৰু ইয়া মান মহ হৈ যায় হেতুৰ কাৰণে আমি ইয়া কমফৰ্ট লৈ আহিছো যেটো আমি মহৰ পৰা বাচিবলৈ আৰু এইফালে আগফালে মোৰ লগৰজনী গৈ আছে हेया की বিচাৰিব আহিছো আমি আজি मशरूम ढूंढने जाएंगे आलू जो मिलेगा मशरूम अगर मिलेगा तो मशरूम और बैम्बू सूट वो भी स्पेशल वाला बैम्बू सूट तो गाइस मोर लगरजनीয়ে অলপমান অসমীয়া কোৱাত প্ৰবলেম পায় তো আপোনালোকে কমেন্টত কবচোন তাইক যে তাই অসমীয়া কয় বুলি কাৰণ তাই মুখৰ পৰা অসমীয়া শুনিবলৈ বহুতেই ভাল লাগে আমি বাগানত গৈ আছো আজি সবজি বিচাৰিবলৈ আমি বাগানত গৈ আছো সবজি বিচাৰিবলৈ বেম্বু সুট বাগজালি और মাশরুম তো আসামিছত কি কয় ময়ো নাজানো তো এয়া গাইস গুটেই বাগান হয় এয়া আৰু এয়া লগৰজনীৰে বাগান হয় এইফালে আৰু এয়া আমি ৰাস্তাত আহি থাকোঁতে আমি বাগজালি দেখা ষ্টাৰ্ট হৈ গ'ল কিন্তু এয়া মোৰ লগৰজনীৰ বাগানৰ নহয় বেলেকৰ আৰু এয়া ৰাস্তা দেখিছেনে বৰষুণত পুৰা অৱস্থা বেয়া হৈ আছে আৰু এই পুখুৰীটো দেখিছেনে এই পুখুৰীটো হৈছে মোৰ লগৰজনীৰ ঘৰৰে পুখুৰী আৰু এতিয়া আমি গৈ আছো এয়া ইমান এখুপামান আহি থাকোঁতে আমি বাঁহ কাটি ৰাখা দেখিছোঁ আৰু এয়া বেলেগৰ নহয় মোৰ ফ্ৰেণ্ডজনীৰ দেউতাকৰ বাগানৰে বাঁহ হয় এয়া তেওঁ মানুহ লগাইছে কাটিবলৈ এয়া গোটেইখিনি বাঁহ ছাপ্লাই পঠাব এতিয়া আৰু এতিয়া আমি গৈ আছোঁ আকৌ বাগজালি বিচাৰিবলৈ ভিতৰৰ ফালে এয়া দেখিছেনে আৰু এয়া পুখুৰীটো দেখিছেনে আমি ইয়াত চুইমিঙো কৰোঁ কেতিয়াবা আৰু এয়া হৈছে মোৰ লগৰ ছোৱালীজনীৰ পৰিয়ালৰে কাৰোবাৰ পুখুৰী আৰু এয়া দেখিছেনে মেটেকাখিনি এনেকৈ বনাই দিছে ডিজাইনত এয়া ডিজাইন নহয় কিন্তু ইয়াত মাছে ডিম পাৰিবলৈ বনাই থৈছে এয়া আৰু এইপিনে বনাই থৈছে সৰুকৈ ঘৰ এটা য'ত বৰষুণৰ পৰাও বাচিব পাৰে আৰু তেওঁলোকে আহিলে কেতিয়াবা কিবাকিবি বনাই মেলি ৰেষ্ট কৰি খাই বৈও যাব পৰাকৈ আৰু গাইছ এয়া আহি থাকোঁতে এতিয়া দেখিছোঁ এটা ওচৰৰ পুখুৰীত ইমান ধুনীয়া লটাছ ফুলি আছে এয়া মৰ্ণিং হ'লে ফুলিলে বহুত ধুনীয়া দেখা পায় আৰু এয়া ফাইনেলি গাইছ আমি এয়া বেম্বু শ্বুটৰ গোটেই বাগানত আহি পালোঁ আৰু এয়া বাগান হৈছে মোৰ ফ্ৰেণ্ডজনীৰ আৰু আমি এতিয়া তাত বহুত মহ ওলাব যে সেইকাৰণে এয়া জাম কৰি আছে আমি বতাহ মাৰি আছে বহুত ফাইনেলি আমাৰ ধূপ জ্বলি গ'ল নেকি প্ৰজাতি হয় আৰু ইয়াত খাবলৈ বহুত সোৱাদ হয় তো পাইছোঁ সেইকাৰণে আমি ল'বলৈ এতিয়া ৰখিছোঁ এয়া চাওক ইমান ধুনীয়াকৈ ইমান সৰু আছে তো ফাইনেলি আমি গোটেই মুচিখিনি ছিঙি ল'লোঁ যিমানখিনি আছিলে আৰু এতিয়া গৈ আছোঁ আমি বেম্বু শ্বুট ল'বলৈ ভিতৰৰ ফালে
স্পেশাল বেম্বু শ্বুট বিচাৰি আহিছিলোঁ সেয়া এতিয়া পাইছোঁ জাগাখিনি আগতেও বেম্বু শ্বুট আগত দেখাই আহিছোঁ আপোনালোকক দেখিয়ে আহিছোঁ পায়ো আহিছোঁ কিন্তু এয়া বহুত স্পেশাল এয়া ফটককৈ নাপায় বজাৰতো এয়া বহুত দাম হয় তো এতিয়া আমি কাটিবলৈ ওলাইছোঁ এয়া তো চাই থাকক আপোনালোকে ভিডিঅ'টো পুৰা আৰু এয়া ফাইনেলি মোৰ ফ্ৰেণ্ডজনীয়ে এতিয়া বাগজালি কাটি আছে মানে বেম্বু শ্বুট আৰু এয়া এতিয়া আমি কৈ আছোঁ ৰ'ব এয়া কিয় স্পেশাল বেম্বু শ্বুট বুলি কৈ আছোঁ আমি কাৰণ এইটো হৈছে নৰ্মেল বেম্বু শ্বুট নহয় এয়া ভুলুকা বাঁহৰ বাগজালি এয়া সহজতে বজাৰতো পোৱা নাযায় আৰু যেতিয়া পোৱা যায় মানে বহুত দাম হয় সেইটোৰ কাৰণে আমি স্পেশাল বাগজালি বুলি কৈ আছোঁ এয়া ওচৰৰ পৰা দেখাই দিছোঁ ৰ'ব এয়া গাইজ লগৰজনী কাটি থকা দেখিলৈ মোৰো অলপমান কাটি চাবলৈ মন গ'ল এনে মই ইমানটো নোৱাৰোঁ নাজানো কাটিবলৈ হ'লেও এয়া ট্ৰাই কৰিবলৈ আহিছোঁ আজি ছেকেণ্ডবাৰ ট্ৰাই কৰি আছোঁ তো এতিয়া কাটোংগে মই এয়া চাওক আমি এতিয়া বাগজালি কাটি কাটি আহি থাকোঁতে এয়া দেখিলোঁ ইমান ধুনীয়া মাছৰুম ওলাইছে ইয়াত আৰু এয়া খোৱা মাছৰুম হয় গাইজ এয়া বিষাক্ত মাছৰুম নহয় আৰু এয়া এতিয়া মই মাছৰুমখিনি বুটলি লওঁ দেই বাগানত চব্জি লোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰ গৈ আছোঁ এয়া আমাৰ চব্জি বাগান চব্জি বাগান আৰু এয়া গাইজ এয়া চাওক লগৰজনীৰ ঘৰত আহি এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক পিছফালৰ সিহঁতৰ বাগানটোত ইমান ধুনীয়া ধুনীয়া পানীলাও লাগি আছে বহুত লাগি আছিলে আপোনালোকে যেতিয়া প্ৰথমতে দেখিলে হয় মানে আচৰিত খালে হয় বহুতেই লাগিছিলে এতিয়া মানে কমিয়ে গ'ল এতিয়া আৰু এয়া কঠীয়া ৰাখিছে এইটো আৰু আজি মোক এয়া পানীলাও ল'বলৈও মাতিছিলে আৰু এতিয়া ময়ো লৈ যাম আৰু এয়া কলিও লাগি আছে কেইটামান এতিয়ালৈকেও লাগি আছে যেনিবা খতম হোৱা নাই আৰু প্ৰথমৰখিনি মানে দেখিলে আপোনালোকে মানে আচৰিত খালে হয় ইমানেই ধুনীয়াকৈ লাগিছিলে মানে গোটেই গাঁঠিয়ে গাঁঠিয়ে পানীলাও আছিলে এয়া আজি মই কি চব্জি গোটালোঁ চাওক এয়া পানীলাও এইফালে আছে ভুলুকা বাঁহৰ বাগজালি আৰু এইপিনে আছে কঁঠাল আজি মই বহুতকেইটাই চব্জি পালোঁ আৰু এয়া এতিয়া লগৰজনী স্কুটি ষ্টাৰ্ট কৰি আছে মোক ঘৰত থ'ব যাবলৈ তো ফাইনেলি গাইজ এয়া আজি বহুতখিনি চব্জিয়ে পালোঁ মই এতিয়া আৰু এতিয়া লৈ লৈছোঁ মই কেইটামান আকৌ এয়া তাহাঁতৰে ঘৰৰে জাহাজী কল আৰু ফাইনেলি এতিয়া মই ঘৰ যাব ওলাইছোঁ তো গাইজ আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাইছে বুলি আৰু যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ' তেতিয়ালৈকে আহিছোঁ আজিলৈ বাই বাই